আজি আমি বালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আপোনালোকৰ এই বাৰ্তালৈ আহিছোঁ। আমি ইয়ালৈ অহাৰ কাৰণ আপোনালোকৰ প্ৰতিজন শিশুৱে যাতে স্কুললৈ যায়, পঢ়া শুনা কৰে, দেশৰ প্ৰগতিৰ পথত অংশীদাৰ হয়। এতিয়া আৰু আগৰ সেই দিনবোৰ নাই। এতিয়াও যদি আপোনালোকৰ কোনো স্কুললৈ যোৱা নাই, পঢ়া শুনা কৰা নাই, তাৰ ওপৰত আপোনালোকক সজাগ সচেতন কৰিবৰ বাবে আমি এটি ঝুমুৰ প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আমাৰ ঝুমুৰটোৱে আপোনালোকক সজাগ সচেতনতা বঢ়াব। আহকচোন আজি আমাৰ ঝুমুৰটো উপভোগ কৰোঁ। কামার লাঠি পড়ার বিনে নাই গো গতি পড়াশোনা কামার লাঠি পড়ার বিনে নাই গো গতি পড়াশোনা কামার লাঠি পড়ার বিনে নাই গো গতি চল ভাই স্কুলে যাব চল ভাই স্কুলে যাব পড়ার বিনে নাই গো সবে চল ভাই স্কুলে যাব চল ভাই স্কুলে যাব পড়ার বিনে নাই গো সবে কহিলে কহা কহিলে গো প্রাণ যায় চল ভাই স্কুলে যাব চল বহিনী স্কুলে যাব পড়া বিনে নাই গো সবে আন্ধার চল ভাই স্কুলে যাব চল বহিনী স্কুলে যাব পড়া বিনে নাই গো সবে আন্ধার না ছাড়িবে পড়াশোনা ও সুবে করো এ প্রতিজ্ঞা বাগানৰ কৰম পূজা ঝুমুৰৰ বাজনা শুনিলে এসোপা সুখী আহি খুন্দা মাৰি ধৰে। কিয় তুমি ঘৰৰ পৰা ওলাই আহি ঝুমুৰ নাচিলেই হ'ল? নাই, সেইবোৰ বহুত কথা। মই ঝুমুৰ নাচিব নোৱাৰোঁ, মই অস্পৃশ্য। জানো পাই তুমি কি কৈ আছা? পিছে তুমি কোন ক্লাছত পঢ়া? ক্লাছ। স্কুললৈ গ'লেই দেখোন সকলোৱে মোক লেইলেই চেইচেই কৰে। কেনেকৈ জীয়াই আছোঁ কোনেও নাজানে। আমি বাগানত সকলো শিশু যাতে স্কুললৈ যায়, পঢ়া শুনা কৰে, সেইবাবে ছাৰে আমাক তোমালোকৰ গাঁৱলৈ লৈ আহিছে। কি হ'ল তোমালোক ৰৈ গ'লা যে? বাগানৰ এওঁ আমাৰ লগত নাচিব বিচাৰিছে। বৰ ভাল কথা। তুমি এই বাগানৰে ন? ঠিক আছে, এই বাগানৰ ৰাইজো আহিছে তোমালোকক চাবলৈ। যোৱা ভালদৰে ঝুমুৰটো পৰিৱেশন কৰা। না ছাড়িবে পড়াশোনা ও সুবে করো এ প্রতিজ্ঞা চল ভায়া পড়ব চল বহিনে লিখব দেখা পড়ার আলোকে সমাজ গঢ়িব চল ভায়া পড়ব চল বহিনে লিখব লেখা পড়ার আলোকে সমাজ গঢ়িব চল ভায়া পড়ব চল বহিনে এই বেটিয়ে সব বরবাদ কৰি দিলে আৰু তহঁতিও নাচিবি আজি। আৰে তই ঘৰৰ পৰা কিয় ওলাহি? তই ওলাহি বৰবাদ কৰি দিলি। আৰে বিন্দেশ্বৰ ভাই কি চাই আছ? পানী আনিলে? আৰে হয় যাচোন যা, তই লৈ আনগে যা। মই আহিছোঁ ৰ। স্বপ্না, তই মোৰ জানিবলৈ কিয় আহিলি? কি হ'ল বাইদেউ? আমি কিবা ভুল কৰিলোঁ নেকি? তোমালোকে একো ভুল কৰা নাই, চব ভুল আমাৰ স্বপ্নাৰ। মানে তাই কি ভুল কৰিলে? আমাৰ লগত ঝুমুৰে নাছিলে? মানে এই বেটিৰ কুষ্ঠৰ হৈছে। কুষ্ঠৰকে মা বাপ ভাই ভনী চবকে মাৰিব। এতিয়া তাইক আমি ঘৰৰ পৰা ওলাবই দিয়া নাছিলোঁ। কিন্তু তাই আজি ওলাই আহি চব বন্ধফুল লগাই দিলে। কি হ'ল আপোনালোকে মই হুলস্থুল কৰিছে যে? মই দেখা দেখোনে ছোৱালীজনী কোনো কুষ্ঠ ৰোগৰ লক্ষণে নাই। যদি তাইৰ কুষ্ঠ ৰোগ আছে আপোনালোকে চিকিৎসা কৰা নাই কিয়? ডাক্তৰী চিকিৎসা নাই, একো লাভ নাই। আমি আগৰ পৰাই দেখি আহিছোঁ এই ৰোগ হ'লে
তাইক চিকিৎসা কৰক যেতিয়া তাই আৰোগ্য হ'ব আপোনালোকৰ সমাজে তাইক আদৰি লওক তাইক পঢ়া শুনা কৰিব আৰু এই গাঁৱৰ ছোৱালীবোৰৰ লগত তাইক ঝুমুৰ নাচিব দিয়ক ছাৰে ঠিকেই কৈছে মোৰ মা বাবাই চিকিৎসা নকৰাৰ কাৰণে মৰি গ'ল মোৰ ভাগ্য বাগানলৈ অহা নতুন ডাক্তৰ ছাৰে মোৰ খবৰটো পাই মোক চিকিৎসা কৰালে ছাৰে কোৱা মতে মই এতিয়া সুস্থ কিন্তু সেই বাগানত এতিয়াও হস্পিচ হয় স্বপ্নাই ঠিকেই কৈছে তাই এতিয়া সম্পূৰ্ণ সুস্থ জিলাৰ সুস্থ নিৰাময় বিভাগৰ দ্বাৰা তাইক চিকিৎসা কৰি আমি সম্পূৰ্ণৰূপে সুস্থ কৰিছোঁ বাগানৰ লোকসকলক বহুবাৰ সুধিছোঁ যে তাইক অস্পৃশ্য বুলি নকয় কিন্তু নাই বুজাই আছে নিকোলা ইমান অস্পৃশ্য হৈ জীয়াই থকাতকৈ মই এক কুষ্ঠ ৰোগতে মৰি যোৱা হৈ ভাল আছিল না না বাগানলৈ ওলাব পাৰোঁ না ঝুমুৰ নাচিব পাৰোঁ কিমান আৰু মই এই মানুহৰ ডেইলি ষ্টেজবোৰ শুনি ককাইদেউ এই ছোৱালীজনীক অস্পৃশ্য হৈ আপোনালোকে তাইক মনত কিয় দুখ দিছে ইমান তাৰ সলনি এই বেমাৰটোৰ বিষয়ে ভালদৰে জানি বুজি সজাগ সচেতন হৈ ডক্টৰ ছাৰ আজি আপোনাকো ইয়াতে লগ পালোঁ ভালেই হ'ল আজি সকলোকে সমাজক ভালদৰে বুজাই দিয়ক সুস্থ ৰোগৰ সম্পৰ্কে বাৰু এই সুযোগতে জনাবলৈ পালে মই সুস্থ হয় সুস্থ হ'ল এবিধ বীজাণুৰ দ্বাৰা হোৱাৰ ই বংশগত বা জন্মগত নহয় আধুনিক ঔষধৰ দ্বাৰা চিকিৎসা কৰি ইয়াক অতি কম দিনৰ ভিতৰতে আৰোগ্য লাভ কৰিব পাৰে আৰু আৰোগ্য লাভ কৰাৰ পাছত ইয়াক স্পৰ্শ কৰিব পাৰে চাওক মই স্বপ্নাক স্পৰ্শ কৰিব পাৰিছোঁ ডক্টৰ চাই স্বপ্নাক চুই দেখালে মই কৈছিলো নাই স্বপ্নাকে চুব পাৰে আৰু হৰেশ্বৰ গাই তই যে ইনে চিঞৰি আছ এই তোৰ যে গাতে দাগ কেইটা হৈছিলে তই ছাৰক দেখালি নাই আপোনালোকৰ গাটো যদি অসুবিধা দেখা দিছে তেনেহ'লে আমাৰ হাস্পতাললৈকে যাব চাওক ইয়াতে মোৰ ৰঙচুৱাকৈ চুলে গম্ভোপা এটা দাগ হৈছিল আৰম্ভণিৰে পৰা চিকিৎসা কৰাৰ কাৰণে মই এতিয়া সম্পূৰ্ণ সুস্থ হয় সুস্থ ৰোগৰ আৰম্ভণিতে যদি চিকিৎসা কৰা হয় তেনে কোনো লোক বিকলাংগ বা বিকৃত হোৱাৰ পৰা ৰক্ষা কৰে চাওকচোন স্বপ্নে আৰম্ভণিতে চিকিৎসা কৰাৰ বাবে তাই এতিয়া সম্পূৰ্ণ সুস্থ তথাপিও ভয় লাগে পায় যদি তাইক চুলে আমাৰো হয় নাই স্বপ্নৰ কাৰণে সুস্থ ৰোগৰ তেনে কোনো বীজাণুৱেই নাই আমি এমনিটি ঔষধ প্ৰয়োগৰ দ্বাৰা তাইক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিছোঁ আপোনালোকৰ এই অস্পৃশ্য মনবোৰক ধুই সজাগ সচেতন হওক আপোনালোকৰ কোনোজনৰ গাত যদি চুলে গম নোপোৱা দাগ বা ঘাঁ হৈছে তেনেহ'লে ততাতৈয়াকৈ ডাক্তৰৰ পৰামৰ্শ লওক আৰু এটা কথা সকলো ঘাঁটি কিন্তু কুষ্ঠ ৰোগ বুলি নধৰিব ককাইদেউ আপুনি যদি স্বপ্নাক এই বাগান হিচাপে বিচৰাই নাই পঢ়া শুনা কাৰণে বিচৰা নাই তেন্তে মই ভাবিছোঁ তাইক আমাৰ স্কুললৈকে লৈ যাওঁ তাই মোৰ ঘৰতে থাকি পঢ়া শুনা কৰিব স্বপ্না যাবিনে আমাৰ স্কুল বৰ ভাল হ'ব তাই আমাৰ লগত থাকিব পঢ়িব আৰু স্বপ্নাৰ পৰা আমি ঝুমুনিচিলেও শিকিব পাৰিম নালাগে মাষ্টৰ বাবু আপোনালোক দুয়োজন আমাৰ মাজত আহি ইমান ধুনীয়াকৈ এই কুষ্ঠ ৰোগৰ বিষয়ে বুজাই দিলে মই ভালদৰে বুজি পালোঁ কিন্তু তহঁতে বাৰু বুজিলিনে বুজিছোঁ আচলতে স্বপ্না মোৰে ভতিজী ছোৱালী এই কুষ্ঠ ৰোগ হোৱাৰ বাবেহে সকলোৰে পৰা আঁতৰত ৰাখিছোঁ স্বপ্না আজিৰ পৰা তোক মই মোৰ লগতে ৰাখিম পঢ়া শুনা কৰা ডাঙৰ দীঘল কৰা ডাক্তৰ বাবু আৰু মাষ্টৰ বাবু আপোনালোকে আজি আমাৰ মাজত আহি আমাৰ এই অস্পৃশ্য মনবোৰ খুলি দিলে আজিৰে পৰা আমাৰ এই বাগানৰ চব ল'ৰা ছোৱালী পঢ়া শুনা কৰিব আৰু এই কুষ্ঠ ৰোগৰ প্ৰতিও সচেতন হ'ব আমাৰ বাগানৰ দেখি আমাৰ বাগানতে থাকিব স্বপ্না তই বহুত দিন ঝুমুৰ নচা নাই নহয় যা সিহঁতৰ লগত অলপ ঝুমুৰৰ তালে তালে দুটামান সপান আপোনালোককো জনাই থৈ যাওঁ কুষ্ঠ ৰোগৰ প্ৰতি সচেতন হওক কুষ্ঠ ৰোগীক পৰিচৰ্যা কৰক কুষ্ঠ ৰোগৰ কিবা লক্ষণ দেখা পালে ততাতৈয়াকৈ ডাক্তৰৰ পৰামৰ্শ লওক আধুনিক চিকিৎসাৰ দ্বাৰা কুষ্ঠ ৰোগ নিৰাময় কৰক স্বপ্নাৰ দৰে কাকো এলাগি নকৰি সকলোকে আঁকোৱালি লওক কুষ্ঠ ৰোগৰ প্ৰতি সকলোৱে সজাগ হওক কুষ্ঠ হৈছে এবিধ ৰোগ এই ৰোগ বীজাণুৰ দ্বাৰা হয় কুষ্ঠ ৰোগ অন্যান্য সংক্ৰামক ৰোগতকৈ কম সংক্ৰামক ই বংশগত বা জন্মগত নহয় এই ৰোগ বহুমুখী চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰি অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি Let's fight against leprosy and make leprosy a history. ধন্যবাদ।